खुलुमबाय स्टुडियो आं रबिन बसुमतारी मावफुं सोद्रोमा राकेश ब्रह्मनि बाखनायजाथाव हाबाफारि बिसायख'थिनि समाव खोथा होनाय बायदियै बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ 70 बोसोर सिगां रावबो मावफुंनानै होयै दालांखौ मावफुंनानै होबाय। बे दालांखौ मावफुं सोद्रोमा राकेश ब्रह्मआ मावफुंनानै होनायनि थाखाय बालुगडंगा ओनसोलनि रायजो राजाफोरा गोबां गोजोननाय फोरमायदों। थागिबि सुबुंफोरा फोरमायनाय बायदिब्ला बे दालांनि थाखायनो भारत उदांस्रि जानाय समनिफ्रायनो बालुगडंगा उजान नलबारि थागिबिफोरा गोबां खेब सरकारखौ खावलायबोदोंमोन। नाथाय बिसायख'थि फोसावदिंनाय समाव मुसलपुर बियाबनि मावफुं सोद्रोमा राकेश ब्रह्मआ गावनि होनाय समायखिराखौ मावफुंनानै होबाय होननानै फोरमायदों ओनसोलनि रायजो राजाफोरा। दिनै बे दालांखौनो बेखेवनानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव। बे दालां बेखेवनाय हाबाफारियावनो बाहागो लायो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे मावफुं सोद्रोमा राकेश ब्रह्म आरो गोबां दैदेनगिरिफोरजों लोगोसे ओनसोलनि गोबां रायजो राजाफोरा। बिथां मावफुं सोद्रोमा राकेश ब्रह्म आरो ओनसोलनि रायजो राजाफोरा बे दालां लुफुंनानै होनायखौ लानानै खौरांगिरिफोरनि सिगाङाव मा बाथ्रा फोरमायखो बिथांमोननिफ्राय आबुङै मिथिनानै लानि फै। मुसलपुर समष्टित सचाके আজি এনেকুৱা এটা পৰিৱেশ আৰু এনেকুৱা এটা দিন যোনটো দিনটো সকলো মুসলপুৰবাসী ৰাইজে আজি উপলব্ধি কৰিব। কাৰণ আৰু মই নিজেও আচলতে কি কম মোৰ ভাষাৰে শেষ কৰিব পৰা নাই। আচলতে মই নিজে কৰি উঠি সমাজৰ মাজত এনেকুৱা এটা মই মৰম পাবলৈ সক্ষম হৈছোঁ বা মই অনুভৱ কৰিছোঁ। কাৰণ তেখেতসকলে দীৰ্ঘদিন ধৰি এই অঞ্চলত কমচে কম এইখন গাঁও উজান নলবাৰী যোনটো আমাৰ গাঁও আছে এই গাঁৱৰ ৰাইজে বিগত স্বাধীনতাৰ পৰাও আগত তাৰ পৰা তেখেতসকলে ইয়াত বাস কৰি আছে আৰু সঘনে প্ৰত্যেক বছৰ ইয়াত বাঁহৰ দলং লগাই পেলাই তেখেতসকলে বহুত কষ্টৰে মানে এই স্থানত বাস কৰি আছিল। আৰু বহুত লিডাৰ আহি গ'ল, বহুত চৰকাৰ হ'ল, কিন্তু কোনোৱে এইখন গাঁৱৰ প্ৰতি দয়া চকুৰে চোৱা নাছিল। মই নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ সময়তে মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আপোনালোকক বহুত জলদি আমি মোৰ কাৰ্যকালৰ সময়তে মই এই দলংখন নিৰ্মাণ কৰি দিম। আৰু সেই মৰমৰে মই এই দলংখন আজি সঁচাকৈ বাস্তৱ ৰূপ আমি পাবলৈ সক্ষম হৈছোঁ। মই এই গাঁওখনৰ আমাৰ ভাইটিসকল আছে, বিশেষ কৰি মোৰ লগত খুব ভাল সম্বন্ধ। আই মাতৃসকলৰ জ্যেষ্ঠসকলৰ মোৰ লগত খুব ভাল এটা সম্বন্ধ আছে। অনাগত সময়ত আৰু কৰণীয় কাম আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই অলপ আগতে এই দলংখন মুকলি কৰি গুচি গ'ল আৰু তেখেতে কৈ গ'ল যে এইখন গাঁৱৰ ভৱিষ্যতৰ ভালৰ কাৰণে তেখেতক কাম কৰি যাব। আৰু মোৰ নিৰ্দেশ দিছে চেণ্ড লেভেলিং কৰি এই সময়ত কমচে কম তেখেতসকলে ভালকৈ যাতে থাকিব পাৰে সেই ব্যৱস্থাটো কৰিব দিছে। আৰু তেখেতে অহা বছৰত যোনটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ হ'ব বা সেই সময়ত তেখেতে আমাৰ CC ব্লকৰ ৰাস্তা বনাই দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। মই সঁচাকৈ আজি বহুত আনন্দ, মই নিজেও আৱেগিক হৈছোঁ যে ইমান সুন্দৰ এটা দলং হৈছে, ৰাইজে বহুত খুচি। এইখিনি মই যিমানটো পাৰোঁ মই চৰকাৰৰ পক্ষত মই বহুত এটা গুৰুত্ব দিয়া নাই। কাৰণ নিৰ্বাচনৰ সময়ত ৰাইজে মোৰ ওপৰত বহুত এটা আশা আছিলে। আৰু মই যেনেকুৱা মঠ মন্দিৰৰ কথা কৈছিলোঁ, মই জীৱনকালৰ যিখিনি মোৰ সময় আছে, মই জীৱনৰ যিমান এনাৰ্জি আছে সেই এনাৰ্জিখিনি ৰাইজে দিয়া যোনটো শক্তি, এই শক্তিটো মই ৰাইজৰ তাতে প্ৰয়োগ কৰিম বুলি কৈছিলোঁ। এইকাৰণে আজি খালি দলং নহয়, আমি বহুতখন মন্দিৰ নামঘৰ আমি চৰকাৰী অনুদান নহ'লেও আমি বিভিন্ন দিগেৰে যিখিনি আমাৰ শক্তি আছে এই শক্তিৰে আমি এই নামঘৰবিলাকো বাথৌ মন্দিৰবিলাকো আমি নিৰ্মাণ কৰি আছোঁ। অনাগত সময়ত মই যোনটো প্ৰতিশ্ৰুতি দিছিলোঁ যে প্ৰত্যেকটা গাঁৱতে মন্দিৰ আৰু তেনেধৰণৰ এই আজি যোনটো আমি পূব উজান নলবাৰীত যোনখন দলং আমি আজি নিৰ্মাণ কৰিছোঁ, একে সময় আপোনালোকে আজি যদি ঘূৰি ফুৰে 5খন দলং ছেম দলং আজি ইনগ্ৰেশ্যন হ'বলৈ গৈ আছে। আমি খাৰুৱা জানত বিগত 70 বছৰ ধৰি এখন গাঁৱৰ পৰা এখন যোৱা ৰাস্তা বন্ধ আছিল, সেইখন গাঁও এইখনো হৈ গ'ল, এইখনো আজি ইনগ্ৰেশ্যন হ'ব। আৰু আমাৰ এই ওদালবাৰীৰ পশ্চিমে আমাৰ কি গাঁও আছিলে এইখন মনসা নহয় কণিমাৰা চুপাতো এই ধৰণৰ ব্ৰিজ আমি নিৰ্মাণ কৰিছোঁ। কানেলা চুপাত আমি নিৰ্মাণ কৰিছোঁ আৰু বৰবৰী আমাৰ এইখন ঠাইতো এটা আমি এনেধৰণৰ ব্ৰিজ নিৰ্মাণ কৰিছোঁ। ৰাইজে এই ব্ৰিজখন এটা আনন্দ অনুভৱ কৰিছে, এইখন মানে চেল্ফি পইণ্টৰ নিচিনাও হৈছে। তো মই ভাবোঁ এতিয়া ইয়াতে মানুহে আহি পেলাই ইয়াতে চেল্ফি লোৱাটো ল'বই বুলি মই অনুভৱ কৰিছোঁ আৰু ফিল্ম শ্বুটিং কৰিব তেনেকুৱা আমাৰ লাগিছে। যদিও সৰু ব্ৰিজখন কিন্তু চিনেমা শ্বুটিঙৰ কাৰণে খুব ধুনীয়া। মই আমাৰ ইউটিউবাৰ বা আমাৰ যি সৰু চিনেমা বনাই তেখেতসকলক আহ্বান কৰিছোঁ, আপোনালোকে উজান নলবাৰীত আহক আৰু ধুনীয়াকৈ ব্ৰিজত শ্বুটিঙো ল'ব পাৰিব। অনুভৱটো খুবেই ভাল। আমাৰ পূৰ্বৰ পৰা আজি স্বাধীনতাৰ পাছৰ পৰাই বাঁহৰ দলঙেৰে আপোনালোকৰ অহা যোৱা প্ৰত্যেক বছৰে বানপানী উটুৱাই নিয়ে।
প্ৰত্যেক বছৰে ৰাইজে মানে ঘৰৰ পৰা বাঁহ তুলি ঠিক কৰে। আজি 70 বছৰ পিছত এখন আমাৰ স্থানীয় আমাৰ MCLA ধৰা BTRৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আমাক উপহাৰ দিলে। তেখেতক আমি গাঁৱৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। লগতে বহুত আমাৰ ৰাইজৰ কাৰণে এইটো সুবিধা হ'ল বহুত। এইখিনি আৰু প্ৰতিশ্ৰুতি বহুত দিছিল, কিন্তু আজিলৈকে হোৱা নাছিল। ৰাকেশ ব্ৰহ্মই প্ৰতিশ্ৰুতি পালন কৰিলে, ছাৰে এইখিনি সম্পূৰ্ণভাৱে পালন কৰিলে। তেখেতক কি ক'ব এতিয়া? বহুত বহুত ধন্যবাদ। তেখেতে আমাক যিটো উপহাৰ দি পেলাই আমাৰ দুখন মানে দুটা চাইডৰ নদীটোৰ মানুহখিনি যোগাযোগ মানে ভাল কৰি দিয়ে আৰু য'ত মানে আমাৰ যোগাযোগখিনি এতিয়া উন্নত হ'ব গত কৰি। এতিয়া আগতে এইফালৰ পৰা মেডিকেল যাব লাগিলেও আপোনাৰ এই বহুত 4 কিলোমিটাৰমান ঘূৰি আহিব লগা আছিল। এতিয়া হয়তো এইখিনি দি কিছু পৰিমাণে সকাহ পামে। উন্নয়ন সমিতিৰ সভাপতি, আমাৰ এইখন দলং বহুত বছৰৰ পৰা চৰকাৰে দিম বুলি প্ৰত্যেক চৰকাৰ আহে যায়, কোনো নেদে। এইবাৰ আমাক ৰাকেশ ব্ৰহ্ম ছাৰে যি এই দলংখন যি দেখাই দিলে, সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ তেখেতক আমি ৰখাৰ কাৰণে যত্ন কৰিম। আৰু এনেকুৱা পাৰ্টি আমি ৰাকেশ ছাৰকে পালোঁ যে কাম যেনে কথা যেনে কামো সেনে। আমাৰ এইখন জিলাত আমি বহুত ভাল সুখী। আৰু এইখন প্ৰত্যেক বছৰে বাৰিষা আমি এক বুক পানীত খুটা পুতি প্ৰত্যেক বছৰতে আমি এনেকুৱা ভাল কৰিব লাগে এইখন দলং। এই এটা কাম আমাৰ কষ্ট সামৰণি মৰি, সেয়ে ৰাকেশৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এনে চৰকাৰ আমাক লাগে যি চৰকাৰে আমাৰ ৰাইজৰ কাম কৰে। আমি আনক ভোট দিয়াৰ লাভ নাই। আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি আমি এখেতক জিত কৰাৰ আমি চেষ্টা কৰিম। মই ক'ব লাগে সকলোৱে আহে চাই আৰু কৰিম বুলি কয়, কোনে নকৰে। সেয়ে আমি এখেতক বাৰম্বাৰ ধন্যবাদ দিম যে এনেকুৱা মানুহ আমি পোৱা নাছিলোঁ, এই প্ৰথম পালোঁ। এইখিনিয়ে হ'ব। এইখিনি